নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে ভৈৰৱী মেকঅভাৰ। আজি থাৰ্ডটো ব্লগ ষ্টাৰ্ট কৰিম বুলি ওলাইছোঁ। টাইম বহুত হ'ল এতিয়া, ৰাতিপুৱা সোনকালে কাম বনখিনি কৰি জাগিৰোডৰ ফালে ওলাই আহিলোঁ, অলপ কাম আছিলে। পিছে মোৰ অহা কামটো নহ'ল, গাড়ীতে বহি আছোঁ। মানুহজন বেংকত সোমাইছে, তেখেত ওলাই আহিলে মোক ঘৰত থৈ আহিবগৈ। অলপ টাইম ইয়াতে ৰখিম এতিয়া। প্ৰায় 10 মিনিটমান হ'লেই অকলে বহি থকা, ভাবিলোঁ ব্লগটোকে ষ্টাৰ্ট কৰি দিওঁ, কিনো কৰিম নহ'লে। এতিয়া ফচি আছোঁ ইয়াত অকলে। মই টেম্পুতে ঘৰত যাবগৈ ওলাইছিলোঁ, মানুহজনে যাব নিদিলে, থৈ আহিমগৈ বুলি কৈছে। সেইবাবে অকলে বৰি খাই বহি আছোঁ আৰু। জাগিৰোডৰ আগৰ ভিউ নাই আৰু, পূৰা চেঞ্জ হৈ গৈছে অভাৰ ব্ৰিজৰ বাবে। ঘৰ আহি পালোঁ জাষ্ট, তেখেতে থ'ব নাহিলে, টেম্পুতে গুচি আহিব লগা হ'ল। কাম বেছি ওলাল, সেইকাৰণে আহিব নোৱাৰিলে, মই নিজে গুচি আহিলোঁ। কাপোৰ চেঞ্জ কৰাই নাই, কৰোঁগৈহে, জাষ্ট আহি পালোঁ। পূৰা ৰ'দ বগা হৈ আছে। এয়া বেটাহঁতে খেলি আছে, এইটো গুণ্ডাটো। তই জোচেফে কবিতা এটা মাতি দেখিছোঁ না, মই ইউটিউবত দিম। মাতি দে, সি ধুনীয়াকৈ ফালে এইকেইটা নমস্কাৰ দি পেলাই মাতি দে কবিতা এটা। মাত। নামটো ক এতিয়া। যা দেখা ৰাইমছ এটা মাতাহি জোচেফৰ নিচিনাকৈ ধুনীয়াকৈ। তোমাৰ নামটো কৈ ল'বা, তোমাৰ নামটো কৈ লোৱা, কোৱা। ৰাইমছ এটা মাতা, হেই সেইটো ৰাইমছ নহয়, ইংলিছ ৰাইমছ এটা মাতা। ৰেইনটো মাতা। টুইংকলটো মাতা। গুড বয়, থেংক ইউ কোৱা। যোৱা এতিয়া। মই ইউটিউবত দিম এতিয়া তহঁতৰ কবিতা, মানুহে চাব ন। পইচা পোৱাটোহে ভাবিলা। দেহা গান এটা গাই দিয়া, ভালদৰে গোৱা। সেই হিন্দী গান নহয়, অসমীয়া গান এটা গোৱা। তোমাকে নেপালেতো গোৱা, গোৱা। গুড বয়। কালি শিকিব, কালি শিকাবহে। তেতিয়াহে মানুহে চাব। হাজবেণ্ড আহিছে ভাত খাবলৈ। মই গম নোপোৱাকৈ মাইগ্লামৰ লিপষ্টিক এটা আনিলে, ছাৰপ্ৰাইজ দিলে মোক, মই গমেই নাপাওঁ, তেখেতে নিজে আনি দিলে। ৰেড কালাৰ গম নোপোৱাকৈ আনি দিলে, ভালে লাগিছে ছাৰপ্ৰাইজ দিয়াৰ বাবে। ভাল হয় লিপষ্টিকটো, আগতেও ইউজ কৰিছোঁ, আছে আৰু। আবেলি হৈছে, কাম বন কৰাই নাই, কৰিমহে আবেলি। এয়া চাওক পথাৰৰ ভিউ, ঘৰৰ পিছফালে এখন ব্ৰইলাৰ ফাৰ্ম হয়। এইফালে আহা, কি নাচন মাৰিছে আকৌ, এইফালে আহা। তাৰপিছত দিয়া নাচা, কি নাচিছা? পৰিবা। ভিডিঅ'টো চাই কেনে পালে সকলোৱে জনাব। গৰম দিন আহিল, আন্ধাৰ অলপ দেৰিকৈ হয় এতিয়া, ঠাণ্ডা দিনটো গৈছে। পথাৰতে বহি আছিলোঁ বহুত টাইম, এতিয়া কাম বন কৰোঁ আৰু আপোনালোককো অকণমান দেখাওঁ আবেলিৰ ভিউটো। হাজবেণ্ডে দিয়া ছাৰপ্ৰাইজ গিফ্ট লিপষ্টিক উঠত জিলিকি আছে। মুখ হাত ধোৱাই নাই, ধুমহে এতিয়া। ইমান মৰমত আনি দিছে, সেইকাৰণে লগাই আছোঁ। অলপ টাইম ভাল পাব লগাই থকা দেখিলে।
সেইকাৰণে ধোৱা নাই অলপ দেৰিকৈ কাম বন কৰি ধুম আৰু ফ্ৰেছ হ'ম ফ্ৰেছ হৈ চাওঁ কোনোবা ফালে ওলাই যাওঁ নেকি আহি পোৱা নাই তেখেতে এতিয়াও আহি কিমান টাইমত পায় ফোনো কৰা নাই ফোন কৰিবহে লাগিব চাওঁ কোনোবা ফালে ওলাই যাওঁ যদি দেখাম বাৰু আপোনালোকক মায়ে পানী দিছে শাক পাচলিত মায়ে খেতি কৰিছে ঘৰতে ধনিয়া কৰিছে বেঙেনা জলকীয়া ইফালে লেচেৰা মাহ আৰু ৰঙালাও না মা এয়া হা কোমোৰা কোমোৰা নামি আহা এয়া কোমোৰা পানী মাৰি আছে আহা দেখুৱাম আহা এইখিনি লৈ আহা বেটাই কিবা আনিছে দেখাব এয়া কুঁহিয়া খাই কি এনেকৈ নকৰে বেয়া হৈ যাব কুঁহিয়া আনিছে খাবলৈ তাক কাটি দিব লাগে এয়া কোনটো পানীলাও সেয়া সেইবিলাক পানীলাও হাইব্ৰিড সেয়া হাইব্ৰিড ৰঙালাও পুলি ধনিয়াখিনি ফুলি গৈছে আৰু বহুতখিনি আছিলে সেইখিনি উঘালি দিলে আধা খালোঁ ওচৰৰ মানুহকো ভগালোঁ এয়া চাপৰ ফেচবিন এয়া লাগিছিলে আজি ৰাতিপুৱাই ছিঙি লৈ গৈছে মায়ে ছাগলীয়ে খালে এয়া ছাগলীয়ে খাই দিলে পূৰা আগবোৰ ছাগলীয়ে খাই দিলে অলপ অলপকৈ ঘৰতে কৰিছে মায়ে এতিয়া আমি ম'ম' খাব আহি আছোঁ আমলিঘাট সিদিনা আহিব নাপালোঁ যে আজি আহিছোঁ সেইকাৰণে আপোনালোককো দেখুৱাম বাৰু আপোনালোকেও আহিব আমলিঘাটলৈ প্ৰায় আহে চাগে আমি খুব আহোঁ আমি খুব ভাল পাওঁ আমলিঘাটৰ ম'ম' খাই আহি পালোঁ আমি এতিয়া এয়া মানুহ আমি গাড়ীতে বহি আছোঁ ওলোৱা নাই এয়া চাওক বনাই আছে তেখেতে নামি দিয়াচোন অলপ নামি দিয়াচোন মোৰ মানুহ কথা পাতি আছে ফোনত অৰ্ডাৰ দিছে আমাৰ কাৰণে আমি গাড়ীতে বহি খাম ম'ম' আহি গ'ল তোমাৰ প্লেটখন ফুল কৰি আনিছা তুমি ইয়াৰ পৰা বেটাই লৈছে এই জ্বলাত নিদিবা তুমি জ্বলা নোখোৱা এতিয়া আমি ম'ম' খাম নালাগে হ'ব নালাগে আৰু ইফালে ভণ্টি ক'ত গলি তাই পুৰা খাই আছে মুখ ফুলাই খাইছে আৰু ইফালে বেটাইও খাব লৈছে ময়ো খাওঁ এতিয়া গৰম চুপ আহি গ'ল বায়ে খাব এতিয়া আমাৰ কাৰণে অহা নাই শুনক কি লাগে আৰু অকণ খাই দিয়া বঢ়িয়া লাগিব ঠাণ্ডা দিনত বেছি ভাল চুপটো আমাৰ ভিনদেউ যোগান মন্ত্ৰী বায়ে খাই আকৌ খাব সেইকাৰণে ফাৰ্ষ্টে খাই আছে কি আনিছা ভিনদেউ আছে তাত পানী সেইটো ডগীটো ইমান মৰম লগা বেটাই লগত লৈ যাব বোলে ঘৰত তাক ইমান মৰম লগা ডগীটো সি ঘূৰি ফুৰিছে ডান্স কৰিছে এইকেইটা ডান্স কৰি আছে এইফালে এইকেইটা কি ৰস পাইছে ইয়াত ডান্স কৰিব লৈছে আৰু মানুহবিলাক প্ৰায় গ'ল আৰু অলপমানহে আছে আমি আছোঁ আৰু ম'ম' খাব নে হয় নিদিবি পলাব খোলাই হৈ আছে মোৰ লগত থাকিবা চুপ খাব ৰখি আছে চুপটো হোৱা নাছিল মানে মোক এগিলাচ দিলে ফ্ৰাই কৰি হৈ গ'ল ম'ম' যাবলৈ ওলালোঁ আজি ইমান বিশেষ মানুহ নাই আহিব চাগে অলপ পিছত পানী দিয়া গোসাঁই পানী দিয়া কলিজা এনেকৈ নচলে
ভাত পানী খালোঁ, আজৰি হ'লোঁ। খাই বৈ এতিয়া টাইমো বহুত হ'ল, 11:30 বাজিল। শুবলৈ ওলাইছোঁ। আজি ভিডিঅ'টো এইখিনিতে সামৰোঁ বুলি ভাবিলোঁ। কেনে পালে চাই সকলোৱে কমেণ্ট কৰি জনাব, আৰু যদি চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি কোনোবা নতুনকৈ আহিছে, ভ্লগবোৰ চাই ভাল পাইছে। এতিয়ালৈ গুড নাইট, ভালে থাকক সকলো।